হাই ফ্ৰেণ্ডছ, এয়া বাবুৰীৰ প্ৰথম দিনাখন গ'লোঁ এখন আস্থা ডায়েৰী বুলি কয়। বৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰা পাৰ্ক এখন আছে। সোমাই যায়ে ইমান ভাল লাগিছে, গছ গছনি দেখি মানে, আৰু মানুহো দেখিছেনে। টিকেটো ল'লে, আমাৰ টিকেট লোৱা নাই সন্মুখতে। মই ভাবিলোঁ টিকেট নালাগে নেকি, কিন্তু ভিতৰত অলপ সোমাই যায়হে টিকেট কাটিব লাগে। ভিতৰত সোমাই যাই থাকোঁতে পৰিৱেশটো চাই ইমান ভাল লাগিছে। তাৰপাছত চালোঁ নাই টিকেট ল'ব লাগিব, ল'লোঁ, লৈ সোমাই গ'লোঁ। এইটো ঘৰটো যে দেখাইছোঁ, এইটো সম্পূৰ্ণ কাঠৰ, আনকি বেৰবোৰো কাঠৰে বনোৱা। সেইকাৰণে মই ঘৰটো সম্পূৰ্ণ ইফালৰ পৰা সিফালে গোটাই উঠাই আনিছোঁ। তাৰপাছত ইফালে চিলড্ৰেনৰ কাৰণে পাৰ্কো কৰি থৈ দিছে 2-3খনমান। ইহঁতে আৰু জুলিব ধৰিলে, আৰু আছিল লগতে বহুত ল'ৰা ছোৱালী আছে। তাৰপাছত পুখুৰী আছে ইফালে। পুখুৰীটোত ওপৰত ধুনীয়াকৈ এনেকৈ কাঠেৰে ঘৰবোৰ বনাই থৈ দিছে। এটা একুৰিয়ামো বনাই থৈ দিছে। মই উঠাই আনিছোঁ, সেইটোও দেখাম আপোনালোকক। এয়া ল'ৰা ছোৱালীবোৰে পাৰ্কবোৰত খেলি আছে, গাৰ্জেনো আছে, বহুত মানুহ আছে। কিন্তু এইটো এটা কাঠৰে ঘৰ বোলে। তাৰপিছত গৈ আমি একুৰিয়ামটো পালোঁ। এয়া বিৰাট ডাঙৰ একুৰিয়াম, বহুত মাছ থৈ দিছে, কিন্তু মানে সোমাই ভাল নালাগিল, ইমান বেয়া গোন্ধাইছে। মানে আমি 1 মিনিট বা 2 মিনিট থাকিয়ে ওলাই আহিব লগা হ'ল। তাৰমানে বহুত মাছ মৰি আছে, হয়তো চাফা কৰা নাই বহুত দিনলৈকে। আৰু এইকেইটা যে উঠাই আনিছোঁ, একদম সৰু সৰু গোলাপ। আমাৰ ইয়াতে ইমান সৰু গোলাপে নাই, একদম সৰু, মানে একদমেই সৰু, কাবেলি বুটটোৰ সমান গোলাপকেইটা। সেইকাৰণে মই উঠাই আনিছোঁ। এইফালে সিহঁতে আৰু জুলিব আৰম্ভ কৰিলে আহোঁতেও। এবাৰ সেইখন পাৰ্কৰ পৰা আমি ওলাই আহিলোঁ। আহি পেলাই এটা বোলে ডাঙৰ গণেশ মন্দিৰ আছে, ঐতিহাসিক গণেশ মন্দিৰ আছিল গেটটোত। মই উঠাবই পাহৰি গ'লোঁ। এয়া গণেশ মন্দিৰ, তাতে আৰু জয় জগন্নাথ দেৱকো ৰাখিছে। এয়া ৰথখন, ইয়াৰ পৰা বোলে ৰথযাত্ৰা কৰে। যেতিয়া উৰিষ্যাত ৰথযাত্ৰা কৰে, এওঁলোকে ইয়াতেও বোলে কৰে এদিনীয়া কাৰ্যসূচী। এইটো গণেশ মন্দিৰ। এইফালে থাকিল শিৱ মন্দিৰ, এইটো গণেশ মন্দিৰ। দেখিছেনে কি ধুনীয়াকৈ গেট দি থৈছে। আৰু এইটো জয় জগন্নাথ দেৱৰ মন্দিৰ। আৰু এই ৰথখন ইয়াতে এনেকৈ সজাই থৈ দিছে। তাৰপিছত আহিলোঁ, এইটো আকৌ সত্যনাৰায়ণ দেৱতাৰ মন্দিৰ। আমাৰ গুৱাহাটীততো সত্যনাৰায়ণ দেৱতাৰ মন্দিৰ নাই। মই শুনিয়ে ক'লোঁ যাব লাগিব দেই, আমি সত্যনাৰায়ণ মন্দিৰটো চাবই লাগিব। আহিলোঁ, এইটো যেনিবা ওচৰতে আছিল সিহঁতৰ ঘৰৰ, মোৰ বান্ধৱীজনৰ ঘৰৰ ওচৰতে এই মন্দিৰটো। আমি শেষত আহিলোঁ, এইটো ৰাতি হৈ গ'ল তেতিয়া, মোটামুটি 7:30 বাজি থাকিল। আমি এই মন্দিৰটোত গ'লোঁ। বাবু আগে আগে উঠি গ'লে নহয়। সত্যনাৰায়ণ দেৱতা যিহেতু আমাৰ ইষ্ট দেৱতা, মই জন্মৰ পৰা সত্যনাৰায়ণ দেৱতাৰ পূজা পাই আহিছোঁ। মা দেউতাই কৰিছিল, এতিয়া ময়ো বিয়াৰ পাছত কৰোঁ। সেইকাৰণে সত্যনাৰায়ণ দেৱতাৰ মন্দিৰ শুনি মই যাবই লাগিব বুলি ভাবি গ'লোঁ। তাতে বামুণজনে আমাক সেৱা কৰালে। গোটেইকেইটা মূৰ্তিটো ধুনীয়াকৈ সজাই থৈ দিছে। গণেশ আছে, সত্যনাৰায়ণ দেৱতা আছে, এইটো তাৰপিছত এয়া কৃষ্ণ, এয়া হনুমান। এই মন্দিৰখিনি চাই এয়া ভালকৈ উঠালোঁ সত্যনাৰায়ণ দেৱতা। জয় শ্ৰী সত্যনাৰায়ণ দেৱতাই নমঃ। তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ। বাই বাই।